tàu khát sao chưa cái ông thao lôi áo khôn nà lôi áo khôn nằm sọt hai nhị trai nấu ra lôi trai gia đình bông khô đó coi দদাই খুড়ী দেউতা আইতা ভাই ভনী ককাই ভাই বন্ধু বান্ধৱ অবাউদিকে চাউলুং চুকাফাই লৈ অহা এই পৰম্পৰাই দক্ষিণ পূব এছিয়াত সিঁচৰিত হৈ থকা টাইসকলৰ মাজত এই টাই পৰম্পৰা এতিয়াও বৰ্তিত হৈ আছে সেইকাৰণে এই সংস্কৃতি এতিয়া সংস্কৃতি নহয় খ্ৰীষ্টপূৰ্ব 2696 বছৰ আগৰ খ্ৰীষ্টপূৰ্ব এই সংস্কৃতি ক্ৰমান্বয়ে আহি চাউলুং চুকাফাই অসমত কঠীয়া ছটিয়াইছিল সেই কঠীয়াৰ বীজেৰে আজি টাইসকলে আকৌ পুনৰ জাগ্ৰত হৈছে এটা কথা মনত আছে নিতাই মানে কি টাই আহোম অধিকৃত অঞ্চল নাওদান এইটো টাই শব্দ এই টাই শব্দ য'তেই টাই মানুহ আছিল ত'তেই টাই শব্দৰে নিজৰ নামবিলাক নামাংকিত কৰিছিল চেৰাইদৈ নামদাং মেলেং নামচাই পাটকাই দৈকৰং ঠিক তেনেদৰে বিভিন্ন দক্ষিণ পূব এছিয়াত থকা শিৱ পান্না শিৱ মানে দ চং মানে দৈ পান মানে ভাগ না মানে পথাৰ 12খন পথাৰে সংলগ্ন এটা বৃহৎ অঞ্চল নাম কিউ নাম মানে পানী কিউ মানে উজ্জ্বল পানী ব্ৰহ্মপুত্ৰত এতিয়া মুঙলমত আছে হানয় হা মানে 5 9 মানে পাহাৰ 5টা পাহাৰে আগুৰি থকা ভিয়েটনামত আছে নামপেং নাম আৰু নামপং নাম পানীত পুং মানে উৎস পানীৰ পৰা তলৰ পৰা পানী ওলাই অহা সেইটো এটা উৎস সেইধৰণে টাইসকলৰ যি ভাষা সংস্কৃতি এই ভাষাৰে টাইসকলে য'তেই নিবাস কৰে ত'তেই নিজৰ নামে নামাংকিত কৰি গৈ আছিল আজিও এই অঞ্চলত টাইসকলে নিতাই এটা আদৰ্শ নিতাই এটা কৃষ্টি আৰু নাওদান এটা টাই আহোমৰ এটা হিষ্ট্ৰী এই হিষ্ট্ৰী অঞ্চলটোত আজি যিমান টাই আহোম জনগোষ্ঠী আছে কিন্তু সময়ৰ কোবাল ফুটত নিজৰ সংস্কৃতিক বিস্মৃতিৰ কলাল গাখৰি ঠেলি আজি বাহিৰৰ পৰা আঁতৰৰ পৰা ৰৈ চাই আছে যে আমি কি কৰিম কি নকৰিম যাই হওক এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ